কিবা কৰে গোটেইখন তেলিয়া কেনে সঁচাই তেলিয়া মই সেইকাৰণে শুন মই তহঁতক এটা কথা কওঁ তহঁতি কিবা এটা কাম কৰিলে ডাঙৰবোৰক মানে আগত দিবি স্থানটো বুজি পাইছা তহঁততকৈ মই ডাঙৰ হয় ডাঙৰ হ'লে কি হ'ল মানুহবিলাকৰ ভাল হ'ব লাগিব নহয় সেইমতে আকৌ কুন্দুলিকে হয় নি কুন্দুলিকে মাতিম আমি মাত বাইৰক মাত তই তেনেকৈ ক'বলৈ তই মানুহটো ভাল নহয় কাৰণে তোক দিয়া নাই আকৌ দায়িত্ব তই সিবা লুকুৱাই অকণমান থৈ দিলি হয় তেনেকুৱাই কথা কৈছো চা এই লগৰকেইটা যে আহিছিলে যে বিলাহীহঁতৰ সেই তাহাঁতিকেইটা অহাৰ কাৰণে শেষ হৈ থাকিলে মই তহঁতক কেলে মিছা কথা ক'ম বাৰু তই লুকুৱাই থৈ দিছিলি দে বুজিবলৈ চেষ্টা কৰচোন আমি দেখিছিলো তই লুকুৱাত বৰ ভাল আৰু তই সঁচাই নামটো একে চব চাজে আৰু তোৰ নামে সেতিয়া দেই কাম দেই তহঁতৰ এয়াহে হ'ল আৰু আমি শিৱৰাত্ৰিৰ দিনা আমি কুন্দুলিকে মাতিম দেই আমি কুন্দুলিকে মাতিম তই নালাগে তই নাহিবি মাতলে হয় নি মই যদি কুন্দুলিক লৈ যদি বেলেগলৈ যাওঁগে তেতিয়া কুন্দুলি আমাৰ ওচৰত নাযায় চাম নহয় তই কুন্দুলিলে ফোন এটা কৰচোন তেতিয়া গম পাবি ঠিক আছে কুন্দুলি নহ'লে বেলেগ কামক মাতিম এই পৃথিৱীত তোৰ মানুহ নাইকিয়া নহয় 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 তই বেলেগক মাতিলে নহ'ব নহয় গম পালি এতিয়া আমি কুন্দুলিয়ে মই কালি আলোচনা কৰিছোঁ গম পালি আলোচনা কৰিছে আমি এবাৰ হেৰি বগৰীগুৰি শিৱ মন্দিৰলৈ যাম গম পালি সেইটো কথা মই তহঁতৰ একদম বেয়া পাইছোঁ বা তহঁতৰ কথা এটা ক'লে বুজি নাপাওঁ মই যেনিবা সেই যোৱাবাৰ যেনিবা সেই গোটা যেনিবা লুকুৱাই থ'লোৱে তহঁতৰ ঘৰৰ মানুহে খালে দেখোন কি ঘৰৰ মানুহে খালে বাদ দেচোন তহঁতি এইবাৰ ক'লৈ যোৱা প্লেন পাতিছ আমি মোৰ বেলেগ প্লেন এটা পাতিছোঁ আমি ইমান ধুনীয়া প্লেন এটা পাতিছোঁ নকওঁ মই কাণত থৈছোঁ চা কচোন মই একো নকওঁ কাকো নকওঁ ঠিক আছে শিৱদৌললৈ যাম শিৱসাগৰ যাবি তহঁতি একদম মাথা মাৰি দিছ বহুত মাথা মাৰিছ তহঁতি দেই এই ঘৰৰ ওচৰৰ যে শিৱদৌলটো যে আছে আমাৰ ঘৰৰ ওচৰ শিৱ মন্দিৰলৈ যাব নোৱাৰ হা মই এটা কথা কৈছোঁ শুন ভগৱানক বুজিলে চবতে পাবি খালি অন্তৰখন শুদ্ধ হ'ব লাগে বুজি পালি সেইকাৰণে কৈছোঁ অকণমান ডাঙৰ কথাবোৰ অকণমান তহঁতি বুজিবি তহঁতি বুজি নাপাওঁ অঁ সেইয়া কুন্দুলি আহিলে নীলা প্ৰীতিকে থাকিব লাগে গম নাপায় এই মন্দিৰ ভাগত পূজা চূজা কৰিলে দেখোন চব একেলগে কৰিব লাগিব দেখোন এতিয়া কেলে গুচি গ'ল গম পাইছ নাই কালি মানে কুন্দুলি ঘৰত বহি আছ কথা এটা হ'ল নহয় মই হোৱাৰ কাৰণে ল'ৰাটো যে দৌৰি গুচি গ'ল কিয় এই কালি যে দুঘৰত খৰিছো কৈছিলে তহঁতে বকিছিলি সেইটো কাৰণে সি তাৰমানে ক'ৰবাত বাহনী চুকে ঘোটা বনাই খাবৰ কাৰণে খৰিছো এতিয়া কোন হেৰি কচোন এই শিৱৰাত্ৰি পৰহিলে পালেহি মই সেইটো কাৰণে আলোচনা কৰিব আহিছিলো তাকে এতিয়া মই ইহঁতক মই কথাখিনি বুজাই দিলোঁ কালি তই আলোচনা কৰিছিলোঁ যে আমাৰ নিজৰ শিৱ মন্দিৰটো আমি পূজা পাঠ কৰিম গম পালি নে আৰু এতিয়া মই পইচা 2000 দিছোঁ তই কিমান দিয়ে দে আৰু ইহঁতৰ একটো নকওঁ বা ইমান দেউতাকৰ অকণমান হেৰি হৈ আছে যে এই যিমান দিয়ে দিব আৰু যিমান দিয়ে সিমান দিয়ক এটকা দিলেও হ'ব নিদিলেও নাই মোৰে সেৱা ভাগ কৰিব আহিলে হেল্ল' এই শিৱ মন্দিৰৰ কথাই পাতি আছো কুন্দুলিও আছে এই তুলতুলি আছে গোটেইখিনি আছো তই প্ৰথমতে এটা কথা কচোন তই পইচা কিমান দিবি 5000 টকা দিব হ'ব দে তোৰ ঈশ্বৰে মংগল কৰিব তেনেকে আগবঢ়াই থাকিলে তোমালোকৰ বহুত ভাল হ'ব ভগৱানে হেৰি সহায় কৰিব তোমালোকক কিবা এটা কৈছে শুনিছা তেনেকে আগবঢ়াই থাকিবা ভগৱানে বহুত সহায় কৰিব তোমালোকক বিলাহী তই বহুত ভাল দেই হ'ব দে চা তোৰ ভগৱানে চকু মেলি চাব দে তোৰ সেইকাৰণে উন্নতি হৈছে তই ঠিক আছে হ'ব দে দেখিছ তাইহে একদম ভগৱানৰ প্ৰতি বেলেগ চিন্তা কৰিব পাৰে আমাৰ ঘৰে দিবলৈ মন নাই আকৌ জলতুলৈ গাড়ী ফুৰিবলৈ যায় চব মই ইহঁতে প্ৰথমতে কৈছে বোলে তাত বোলে শিৱসাগৰলৈহে যাব বোলে ভগৱান চবতে আছে এইবাৰ আমি হেৰি কৰিম গোটা অকণ এক্সট্ৰাকে বনাম গাখীৰ পাবলৈ নাইকিয়া হ'ল নহয় লিকুইড গাখীৰ আনিম আমি যি পাওঁ আমি মানুহে দিয়ক নিদিয়ক আমি কেইটা পইচা কেইটা তুলি যিটোকে পাৰিম সেইটোকে মিলাম মানে মুঠতে আমাৰ মন্দিৰটো আগুৱাই নিব লাগিব আৰু তাৰপিছত
তই ভকত আহিলে আকৌ পায়স অকণমান দিব লাগিব ন সেইখিনি লিষ্টখন তই আমি বনাম আজি দেই থাকিবি তই থাকিবি নহয় থাকিলে আমি ভালেই পাওঁ বাকী হেৰি চা এই মোৰ কাম আছে এই কি বুলি কয় মানে আমাৰ লাইট চাইটবোৰ লগোৱা নাই নহয় আকৌ লাইটৰ ব্যৱস্থাটো কৰিব লাগিব সেইখিনি মানে পদুম দা আছে পানোগৈ বেছিদিন নাই নহয় বেছিদিন নাই পৰহিলে পালেহি দেখোন মই আহিছোঁ দে গম পাৱনে আমি এবাৰ ধুনীয়াকৈ পাতিব লাগিব চুবাটো গম পাৱ নে ভালকৈ একদম দিনটো নিয়াব লাগিব আৰু যি য'ত বস্তু আছে আমি গোটাংগৈ ব'ল হেৰি নহয় ন মন্দিৰটো আকৌ টিং কিচটাও বেয়া হৈ আছে নহয় এতিয়া যিটো পইচা দিম বুলি কৈছে সেই পইচাটো উঠিলে আমি মন্দিৰটো এই চুবাটিৰ পাছতে টিং আনি পিনে আমি টিং মাৰিব লাগিব মন্দিৰটো আমি তাৰমানে অকণমান উন্নত কৰোঁ আৰু মই 1500 টকামান দিম যিটোকে পাওঁ সেইটোকে দিবি আৰু ভগৱানে আৰু মন্দিৰটো এবাৰ ভাল কৰিলে হয় আৰু গম পাই নে আৰু যোনে মানুহে তুলিছে দিব পইচা সেই পইচা আমি মন্দিৰটো কামতহে লগাম শুনিছ তেতিয়া আকৌ সেই কথাটো ক'ব লাগিব সি আকৌ গুচিয়ে গ'ল ন মই এতিয়া যাম মোৰ গৰুজনী নিবলৈ আছে যা দেই